এনেকুৱা এটা নিভাঁজ পৰম্পৰা, এনেকুৱা এটা নিভাঁজ অসমীয়াৰ যি জুতি লগা খাদ্য, ন খোৱাৰ যি জুতি, এই ন খোৱাৰ জুতি দিবৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই ব্যৱস্থা গ্ৰহণ কৰিছে নাজিৰাৰ ওপৰ হাৰ কিনাৰত। ন খোৱাৰ জুতি দিবৰ কাৰণে সোণৰ অসম ৰেছপনচিবল টুৰিজিম ভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰু হাৰকিনা উন্নয়ন সমিতিৰ সহযোগত তেওঁলোকে আজিৰ পৰা 30 তাৰিখৰ পৰা 14 তাৰিখলৈকে তেওঁলোকে এনেকুৱা এটা ইনিচিয়েটিভ লৈছে, য'ত যিসমূহ থলুৱা খাদ্যৰ সম্ভাৰ, যিখিনি খাদ্য আচলতে আমাৰ ন খোৱাত আমি খাওঁ, য'ত কোনো ধৰণৰ বাহিৰৰ কোনো খাদ্য জড়িত নহয়, অসমীয়া যি পৰম্পৰাগত খাদ্য আৰু সেই খাদ্যৰ জুতি আপোনালোকক দিবৰ কাৰণে তেওঁলোকে এনেকুৱা এটা ব্যৱস্থা কৰিছে। আৰু এইটো টুৰিজিমৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আৰু আজিৰ যি খাদ্য তেওঁলোকে আগবঢ়ালে, ইমানেই সুস্বাদু খাদ্য, আপোনালোকে খোৱাৰ পাছত আচলতে যেতিয়া ইয়াৰ জুতি ল'ব তেতিয়া অনুভৱ কৰিব, এনে এটা আমাৰ অসমীয়া সমাজখনৰ, আমাৰ সমাজখনৰ এনে পৰম্পৰাগত খাদ্য আছে, জুতি লগা খাদ্য আছে, যিসমূহ এতিয়াও আমি কিন্তু জুতি ল'ব পৰা নাই, বা এতিয়াও আমি এইখিনি খোৱাৰ পৰা হয়তো আমি বহুতেই নাজানো ইয়াৰ বিষয়ে। আমি ইয়ালৈ আহি আমি অভিভূত হ'লোঁ, এনে পৰম্পৰাগত খাদ্য আছে। পিঠা, হাঁহ মাংসৰ সৈতে পিঠা আৰু হাঁহ মাংসৰ চব্জি, পচলাৰ সৈতে হাঁহ মাংসৰ চব্জি, এনেধৰণৰ খাদ্যৰ যি জুতি, এই জুতিসমূহ আপোনালোকে ল'ব বিচাৰে যদি আপোনালোকে আজিৰ পৰা 14 তাৰিখলৈকে হৈ থাকিব হাৰকিনালৈ আপোনালোকে আহিব পাৰে। আৰু এটা নিৰ্দিষ্ট আপোনালোকে পইচা দিব লাগিব এই খানা খাবৰ কাৰণে, ইয়াৰ সোৱাদ ল'বৰ কাৰণে, কিয়নো ইয়াত বনোৱা মেলা বা ৰন্ধা বঢ়া কৰোঁতেও যথেষ্ট টকাৰ খৰচ হৈছে। কিন্তু যি নহওক, আমাৰ গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ গ্ৰাম্য যিসকল লোক আছে, তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা যিমানসমূহ সুস্বাদু খাদ্য সমান্তৰালভাৱে ধাননি পথাৰৰ মাজত, এতিয়া ভৰপক ধাননি, যি এতিয়া ধান দাই আছে, ভৰপক খেতিৰ সময়, এই সময়খিনিত ধাননি পথাৰৰ মাজতে খাদ্য আপোনালোকে জুতি ল'ব পাৰিব, থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব। আৰু এই থলুৱা খাদ্যৰ জুতি ল'ব বিচাৰিলে আপোনালোকে আহিব পাৰে ওপৰ হাৰ কিনাৰলৈ।